Hello everyone, মই ইম্পৰ্টেন্ট কথা এটা ক'ব গৈ আছো ভিডিওটো শেষলৈকে চাব আৰু আপোনাৰ লগতো হৈছে নে নাই ক'ব হা মানে কি জালুকবাৰী মই যেতিয়া ফ্ৰুটছ কিনিব যাও যিকোনো বৰ্তমান আমৰ সিজন তো মই আম কিনিব যাও প্ৰথমতে মই 1 কিলো 2 কিলো আম লাগে বুলি কয় তাৰ পিছত এটা এটাকে বাছি বাছি মই মানে দিও বাছি বাছি দিও এইটো দিওক বিকজ মাঝে মাঝে কি থাকে বেয়া হৈ যোৱা পচা আম থাকে সো মই এনে ফ্ৰুটছ কিনিব নাজানো মই বাছি বাছি তথাপিতো মই চেষ্টা কৰো যে মই বাছি বাছি ভাল ফ্ৰুটছ কেইটামান লৈ আহো তাৰ পিছত যেতিয়া জুখিব দিও সপোজ 2 কেজি আম ললো 2 কেজি আম লোৱাতে যেতিয়া জুখিব দিও এটা দুটা কম হৈ যায় তেতিয়া তেওঁলোকে কি কৰে যি মই বেয়া আমটো বাছি সাইডত থৈ দিছিলো মোৰটাত নাহক বুলি তৎক্ষণাত মনে মনে তাৰ পৰা এটা তুলি দি দিয়ে আৰু তুলি দি কিনে দি পঠাই দিয়ে তাৰ পিছত ৰুমত আহিহে গম পাও আৰে বেয়া আমটো মই বাছি পেলাই থৈ দিছিলো